নমস্কাৰ বন্ধুসকল, টায়াৰলেছ ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, টেট সম্পৰ্কীয় আসাম কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিছে। আসাম কেবিনেটে আইন পাছ কৰিছে। এতিয়াৰে পৰা টেট পৰীক্ষাত বৃহৎ সালসলনি হ'ব গৈ আছে। আগৰ ছিষ্টেম আৰু নাথাকে। ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে টুইট কৰি জনাইছে। মই টুইটটো পঢ়ি দিছোঁ। আসাম কেবিনেট হেজ চেঞ্জড দ্য LP UP টিচাৰ্ছ ৰিক্ৰুইটমেণ্ট পলিচি। দ্য ৱেইটেজ ফৰ প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট উইল বি HS 5%, graduation 10%, DLED 5% and TET 80%. There will be no recruitment examination. অৰ্থাৎ অসম কেবিনেটে LP আৰু UP শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সালসলনি কৰিছে। এতিয়াৰ পৰা মেৰিট লিষ্ট প্ৰস্তুতৰ ক্ষেত্ৰত আগৰ নিচিনা ফুল মাৰ্কছ যোগ কৰা নহয়। এতিয়াৰে পৰা হায়াৰ ছেকেণ্ডাৰীত যিমান মাৰ্ক পাইছে তাৰ 5% অৰ্থাৎ 5% ধৰা হ'ব। গ্ৰেজুৱেশ্যনৰ 10% ধৰা হ'ব। DED বা BEDৰ 5% আৰু টেট পৰীক্ষাত আপুনি যিমান মাৰ্কছ পালে তাৰ 80% ধৰি মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব। আগতে যেনেকৈ এবাৰ টেট পাছ কৰিলে লাইফ টাইম ভেলিডিটি আছিলে আৰু যেতিয়াই ভেকেঞ্চি ওলাইছিলে তেতিয়াই এপ্লাই কৰিব পাৰিছিলে আৰু চাকৰি পাইছিলে। এতিয়া আৰু সেই ছিষ্টেমটো নাথাকে। এতিয়া যিমান পষ্ট হ'ব সিমানে চাকৰি হ'ব।